ভাগৰ লাগিল ভাগৰ প্ৰায় 200 মান চিৰি হ'ব নেকি আহিছোঁ বহুত ভাগৰ লাগিছে আপোনালোকলৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি দিয়ক পুৱাইলা ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত ভৈলা নমস্কাৰ বন্ধুসকল আজি পুনৰবাৰ আপোনালোকৰ মাজত উপস্থিত মই দীপক কুমাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আজি মই উপস্থিত হৈছোঁ অসমৰ এখন ঐতিহাসিক ঠাই মদনকামদেৱ দেৱালয় আজি আপোনালোকক মই এই ঠাইৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো ভাল লাগিলে আনলৈ শ্বেয়াৰ কৰিব আহক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ জয় হিন্দ বন্ধুসকল এতিয়া মই আপোনালোকক এই ঠাইৰ কিছুমান দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকক যিসকলে মদনকামদেৱ দেৱালয়ত অহা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ যিসকলে আহিছে এইটো কথাই নাই কিছুমানে হয়তো ভাবিছে কি ভিডিঅ' বনাইছে আজি দীপক কুমাৰে গতিকে এই ঠাইৰ ৰহস্য আপোনালোকে নিশ্চয় গম পাব জনাবলৈ চেষ্টা কৰিম মই আপোনালোকে চাওকচোন কি সুন্দৰ ভিউ মই পুনৰবাৰ কৈছোঁ যিসকলে এই ঠাইলৈ অহা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো বনাইছোঁ চাওকচোন পৰিৱেশ চাওক আৰু আপোনালোকক দেখুৱাইছোঁ মই আপোনালোকে চাই ল'ব পাৰে এইটো এটা নদী বাৰিষা ইয়াত এই অঞ্চলৰ মানুহবিলাকৰ জীৱিকাৰ মানে একমাত্ৰ উপায়ো হৈ যায় মাছ পুঠি বহুত পায় আমাৰ ইয়াত আলহী আছে ওচৰতে মই ইয়ালৈ আহিলে দেখা পাওঁ বহুত মাছ পায় আপোনালোকে বাৰিষা আহিলে গম পাব পুৱাইলা ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত ভৈলা বনৰ হৰিণী বনত লুকাইলা পক্ষী সুদিশে গৈলা কৃষ্ণ নামেই মানে জীৱন বন্ধুসকল এতিয়া মই আপোনালোকক অলপমান ঠাই দেখুৱাইছোঁ এইটো এটা মদনকামদেৱ দেৱালয়লৈ উঠি যাবলৈ শ্বৰ্টকাটিং ৰাস্তা এইটো আপোনালোকে কেতিয়াবা আহিলে এই ৰাস্তাটোৰে যাব পাৰি কিন্তু মই এইটোৰে নাযাওঁ মই পোনে এই ৰাস্তাটোলৈ যাম এইটো এটা একদম মূল মন্দিৰলৈ যোৱা এটা পথ গতিকে ভিডিঅ'টো চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'ব বন্ধুসকল এতিয়া মই আপোনালোকক এটা অলপ উল্লেখযোগ্য এখন দুৱাৰ দেখুৱাম আপোনালোকে কেতিয়াবা আহিলে এতিয়া বন্ধ আছে আজি বন্ধৰ দিন এইটো এটা তলা হয় এতিয়া লগোৱা আছে তলা ইয়াত এখন নাৰ্চাৰী আছে আৰু এই নাৰ্চাৰীখনত খুব উন্নত মানৰ গছ গছনি আছে আপোনালোকে আহিলে চাব ইয়াত মানে টিকট লয় 5 টকা 10 টকা এনেকুৱা লয় এতিয়া বন্ধ আছে আজি এতিয়া লৈ গৈ আছোঁ মই আপোনালোকক মূল মন্দিৰলৈ চাই থাকক আৰু ইয়াত আপোনালোকে দেখিছে এই প্ৰত্নতত্ত্ব সঞ্চালকালয় অসম ইয়াত বহুতো মানে ঐতিহাসিক কিছুমান বস্তু আছে আপোনালোকে আহিলে নোচোৱাকৈ নাযাব এই বস্তুটো নোচোৱাকৈ নাযাব ইয়াত চাই লওক কি সুন্দৰ দৃশ্য এতিয়া মুখ্য মন্দিৰলৈ গৈ আছোঁ মই আপোনালোক চাই থাকক আজিকালি মানে চিৰি বনাই দিছে অসম চৰকাৰে ধন্যবাদ অসম চৰকাৰ চাই থাকক ইমানটা দৌৰি আনিছোঁ অসমৰ এখন ঐতিহাসিক মানে কি ক'ম আৰু ঐতিহাসিক ঠাই মদনকামদেৱ দেৱালয় ইয়াৰ লগত বহুতো জড়িত কাহিনী আছে মদনকামদেৱৰ ওপৰত গোটেইবিলাক দেৱ দেৱতাই ইয়াত আহি ৰভা দিছিলে এইখন পাহাৰতে কিমান কম আৰু মই আপোনালোকক চাই থাকক ভাগৰ লাগিল ভাগৰ প্ৰায় 200 মান চিৰি হ'ব নেকি আহিছোঁ
বহুত ভাগৰ লাগিছে আপোনালোকলৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি দিয়ক মদন কামদেৱ দেৱালয় কিমান ওপৰত আহিছে চাওকচোন বহুত ওপৰত আহিছোঁ বহুত ওপৰত এতিয়া এটা বেয়া খবৰ মুখ্য দুৱাৰত বন্ধ কৰি থৈছে তালা মাৰি থৈছে তালা মাৰাই আছে এইফালেও আপোনালোকক দেখুৱাব নোৱাৰিম গতিকে পৰৱৰ্তী সময়ত এদিন দেখুৱাম মই গতিকে ভিডিঅ'টো কেনে পালে অনুগ্ৰহ কৰি ভাগৰ লাগিছে মোৰ অনুগ্ৰহ কৰি লাইক কমেণ্ট কৰিব এবাৰ ভিউটো চাই লওকচোন ইয়াৰ পৰা ভিউ কি সুন্দৰ ভিউ গতিকে বন্ধুসকল ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে আপ্লুত হৈছে বহুতো কথা জনাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ মানে মুখ্য দুৱাৰ বন্ধ আছে পৰৱৰ্তী সময়ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আজিলৈ এৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব পুনৰবাৰ কৈছোঁ ধন্যবাদ জয় আই অসম